বাকি আজি আপোনাৰ ট্ৰেইনিঙৰ এক্সপিৰিয়েঞ্চটো আমাৰ লগত শ্বেয়াৰ কৰিব। আমাৰ যিটো অৰ্গেনাইজেশ্যন ভাল গুড এইবিলাক শব্দ ব্যৱহাৰ কৰিব নোৱাৰে চ' জাষ্ট কোৱা আৰু ন বহুত ভাল লাগিছে আৰু যিজনী বাইদেউ আছিলে মানে ফ্ৰেণ্ডলি মানে ইমান ধুনীয়াকৈ শিকাইছে মানে যিটো আশা কৰি আহিছিলোঁ তাতকৈ বহুত বেছিয়ে শিকিব পাৰিলোঁ বুলি মই ভাবিছোঁ আৰু আই হোপ মানে মই নিশ্চয় এইটো কৰিব পাৰিম আৰু মোৰ ফিল্ড এৰিয়াত যিকেইটা আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোককো ভালকৈ শিকাব পাৰিম বুলি আশা আছে মোৰ। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমি আমাৰ চেনেলটোত বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে আলোচনা কৰোঁ আৰু আমাৰ এই ভিডিঅ'বিলাক চাই বহুতে আমাৰ লগত জড়িত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ ঘৰতে আৰম্ভণি কৰিছে। আমি লাষ্ট বহুকেইদিন ধৰি বহুকেইটা ভিডিঅ'ত আমি ঘৰতে কেনেকৈ চাবোন বনাব পাৰি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজিও আমি সেই বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ কিয়নো বহুতে এই বিষয়ত ইণ্টাৰেষ্ট দেখাইছিল আৰু ট্ৰেইনিঙৰ কথা আমাক সুধিছিলে। তো আমি আমাৰ যি গুৱাহাটীৰ বেলতলাত থকা অফিচ আছে তো তাতে আমি প্ৰত্যেক দেওবাৰে দিনৰ 10:30 বজাৰ পৰা এটা এদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু সেই প্ৰশিক্ষণৰ অন্তত আমি একোখনকৈ চাৰ্টিফিকেটো প্ৰত্যেকজন ট্ৰেইনিং ল'বলৈ অহা মানুহৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আপোনালোকে যদি ঘৰতে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া যিবোৰ হেণ্ডমেড সোপ হয়, যিবোৰ ডিজাইনাৰ সোপ হয়, যিবোৰ চেণ্টেড সোপ হয়, তো সেইবোৰ যদি আপোনালোকে বনাব বিচাৰিছে তেতিয়াহ'লে আমাৰ সেই 1 ডে ৱৰ্কশ্বপত আপোনালোকে জড়িত হ'ব পাৰে। আমাৰ স্ক্ৰীনত আহি থকা ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ সবিশেষ ডিটেইলছ আপুনি পাই যাব। আমাৰ অফিচৰ ঠিকনাটো হৈছে হাউচ নম্বৰ 11 শান্তিপথ নিয়েৰ জয়ানগৰ চাৰিআলি গুৱাহাটী। তো গতিকে আপোনালোকে অফলাইন যোনে যোনে পাৰে আমাৰ সেই ৱৰ্কশ্বপটোত আহিলে নিশ্চয় আপোনালোকে ভালকৈ এই বিষয়ে শিকি লৈ ঘৰতে চাবোন বনাই আপোনালোকে এটা সুন্দৰ ব্যৱসায় আৰম্ভণি কৰিব পাৰিব। ফাৰ্ষ্টে কি বস্তু লাগিব মানে ৰ মেটেৰিয়েলছ সেইখিনি এটা লিষ্ট কৰি দিছোঁ। প্ৰথমতেতো এটা সেটআপ লাগিব এনেকৈ য'ৰ পৰা মানে হিটটো পাব পৰাকৈ। এতিয়া আমি ইণ্ডাকশ্যন ইউজ কৰিছোঁ, কোনোবাই গেছত কৰিব পাৰে বা কোনোবাই অভেন ইউজ কৰে। তাৰপিছতে যদি আমি ইণ্ডাকশ্যন বা গেছ বা য'ৰ পৰা মানে জুইটো অহাৰ মানে হেৰি কৰোঁ তেতিয়াহ'লে আমি ডাবল বইলাৰ ইউজ কৰোঁ মেথডটো, ডাবল বইলাৰ মেথডটো ইউজ কৰোঁ। আৰু যদি অভেন ইউজ কৰা হয় তেতিয়াহ'লে মানে নৰ্মেল মানে যোনটো অভেনত ব্যৱহাৰ কৰা ইউটেনচিল থাকে তাত ডাইৰেক্ট দি দিলে হৈ যায়, তাত মানে ডাবল বইলাৰৰ দৰকাৰ নাই। এতিয়া আমাক ডাবল বইলাৰ কিহৰ কাৰণে লাগে, কাৰণ যদি আমি বস্তুটো এটা বাৰ্টনত দিলোঁ ইয়াৰ পিছত যেতিয়া আমি সোপ বেচটো গলাব ষ্টাৰ্ট কৰি দিওঁ কাৰণ হিটটোতো তলৰ পৰা গৈ থাকে ন, এতিয়া তলৰ পৰা গৈ থাকে বস্তুটো কি হৈ যায় বাৰ্ণ হৈ যোৱাৰ চান্স থাকে মানে, কাৰণ বস্তুটো এটা চাইডৰ পৰাহে হিটটো গৈ থাকে, গতিকে মানে জ্বলি যাব পাৰে, তো সোপ বেচটো বেয়া হৈ যাব। গতিকে মানে সেইকাৰণে আমি কি কৰোঁ ডাবল বইলাৰ ইউজ কৰোঁ, কাৰণ ডাবল বইলাৰ ইউজ কৰাৰ লগে লগে পানীৰ যোনটো ভাপত সেই বস্তুটো মানে পানীৰ যোনটো ভেপৰাইজ হেৰি হয় তো তাত আমি বস্তুটো ইয়াত মানে পাৰফিউমৰ চেম্পলবিলাক আছে। এনেকুৱাকৈ আপোনালোকে পাৰফিউম পাব যোনকেইটা মানে ফ্লেভাৰ থাকে, ধৰি লওক লেমন আছে, এল'ভেৰাৰ কাৰণে এল'ভেৰা নিম, তো এইটো ফ্ৰেগ্ৰেঞ্চ থাকে কাৰণ যোনটো সোপ বেছ আছে তাৰ একো স্মেল নাই মানে। যেতিয়া আপোনালোকে চাবোনটো যেতিয়া কমাৰ্চিয়েলি ইউজ কৰিব বা যেতিয়া আপোনালোকে মাৰ্কেটত এৰি দিব তেতিয়াতো চাবোনটো স্মেল নহ'লেতো কোনো নলগায়, তো সেইকাৰণে যেতিয়া স্মেল এটা দি দিয়া যায় তেতিয়া মানে সেইটো বস্তুটো কমাৰ্চিয়েলিও হেৰি হৈ যায় আৰু মানে মানুহে ইউজো কৰি ভাল পায়। সেইটো কাৰণে ধৰি লওক কেপচুল আছে, এনে আমি যদি চিৰাম হিচাপত লওঁ সেইটো দিব পাৰিনে? চিৰাম ভিটামিন ইৰ যদি চিৰাম তেনেকৈ পায় তেতিয়াহ'লে পাৰি, আপুনি ড্ৰপ ৱাইজ দিব পাৰে তেনেকৈ, তো এইটো দিব পাৰে, তো এইটো পৰিমাণটো কেনেকৈ দিব লাগিব ভিটামিন ই? মানে ভিটামিন ইৰ যোনটো কেপচুল হয় এতিয়া আপুনি ধৰি লওক এটা বা দুটা চাবোনৰ কাৰণে মানে কোৱান্টিটি গম পাইছে আপোনালোকে খেলে। একচুৱেলি মানে আমি এটা পিডিএফো বনাই থৈ দিছোঁ মানে যাৰ মানে বস্তুটো এতিয়া মই কৈ থাকোঁতে মানে এনেকুৱা হৈ যায় মানে অভাৰঅল কৈ থকা গৈছে। এতিয়া মানে এনেকুৱা হৈছে যোনটো আমাৰ ফাৰ্ষ্ট ট্ৰেইনিং হৈ গ'ল তেওঁলোকেও মানে মোক ক'লে যে তেওঁলোকৰ মানে কি হয় অলপমান খেলি মেলি হৈ যায়, সেইকাৰণে মানে আমি এটা মানে হাৰ্ড কপি বনাই থৈ দিছোঁ। হয় নোটছ মানে হয় সেইটো পিডিএফটো মানে কি হৈছে আমি ফাৰ্ষ্টতে মানে প্ৰচিডিউৰখিনি বনাই তাৰপিছত মানে 2টা বা 3টা আমি সোপৰ ৰেচিপি দিছোঁ। ধৰি লওক কোনটো ধৰি লওক হানি সোপ হওক বা কফি সোপ হওক মানে কিমান কিমান কোৱান্টিটি দিব লাগিব, মানে এটা চাবোনত কিমান দিব লাগিব তো সেইটো মানে আমি কোৱান্টিটি মিলাই পেলাই মানে আমি এটা হাৰ্ড কপি বনাই থৈছোঁ। কিন্তু মানে সেইটো এতিয়া মানে
কৰা নাই আমি ফাৰ্ষ্ট গ্ৰুপটোকো দিয়া নাই মানে আপোনালোকৰ এতিয়া যোৱাৰ পিছত মানে এইটো কমপ্লিট কৰিম মানে এতিয়ালৈকে দুটা চব ৰেচিপি এড কৰা হৈছে আমি তিনিটা দিম মানে ভাবিছোঁ তো তিনিটা দি আপোনালোকক যোনটো হাৰ্ড কপি থাকিব সেইটো মানে পঠাই দিম য'ত মানে কোনটো বস্তুৰ কোৱান্টিটি কিমান মানে ml বা গ্ৰামত কিমান ল'ব লাগিব বেলেগ বেলেগ সব বনাই হৈ গেলে সেইটো আৰু বেলেগ বেলেগৰ লগত শ্বেয়াৰ কৰি পেলাই আমাৰ তাত আকৌ মানে শ্বেয়াৰ কৰি দিলে হ'ব তেতিয়া আমি এটা এটা পাই মানে ৰেচিপি কথাটো কৈছে মানে পাহৰি নোযোৱা আমি পাহৰি নাযাব আপোনালোকক বাৰে বাৰে আমি সুধিব লগা মানে এতিয়া মই এতিয়া আপোনালোকক এটা কথা কওঁ মানে এইটো বস্তুটো কেনেকা হয় আপুনি ৰেচিপিটো নিজে মানে ইনভেন্ট কৰিব পাৰে এতিয়া সেইটো বস্তু এনেকা হয় গতিকে মই এতিয়া আপোনালোকক স্টাৰ্টিং হয় আপোনালোকক একদম কমপ্লিট নতুন হয় গতিকে যেতিয়া মই আপোনালোকক তিনিটা ৰেচিপি দিম আপোনালোকে যেতিয়া তিনিটা ৰেচিপি কাম কৰি থাকিব তেতিয়া মানে আপোনালোকে যেতিয়া নতুনকে এটা দুটা নিজে যেতিয়া ৰেচিপি বনাব তেতিয়া আপোনালোকে দুটা ৱাটাৰ মলিকুল হয় বা সেইবিলাক কি এবজৰ্ব কৰি পেলাই আপোনাৰ স্কিনত হাইড্ৰেশ্যনটো দিয়ে এতিয়া সেইটোৰ কাৰণে কি হয় চাবোনটো কেতিয়াবা যেতিয়া এনভাইৰনমেণ্টৰ মানে আহে ন যেতিয়া মানে বাহিৰত থাকে এতিয়া আপুনি যদি চাবোনটো যদি প্লাষ্টিক ৰেপ কৰি পেলাই নথৈলে তেলে কেতিয়াবা এনেকুৱা হৈ যায় মানে বাহিৰত থলে বস্তুটো মানে ঘামটো পাল উঠি যায় কাৰণ এইটো কি হয় কি তাৰ সাৰাউণ্ডিঙত থকা যোনবিলাক মানে ৱাটাৰ হেৰি আহে সি মানে এবজৰ্ব কৰি লয় যাৰ কাৰণে তাৰ চাৰ্ফেচত মানে কিছুমান বস্তুৰ পৰা এলাৰ্জি থাকে স্কিনৰ এল'ভেৰা এলাৰ্জি থাকে তো তেতিয়া আপোনালোকে সেইটো মন কৰিব যাতে সেই কাষ্টমাৰটোৰ যাতে মানে এল'ভেৰাৰ চাবোনটো নাযায় বা বেলেগ নাযায় এটাই হৈ যাব ভালকে